কালিনাগে কৃষ্ণক দংশন কৰিলে, কৃষ্ণ ঢুকাল, কৃষ্ণৰ প্ৰাণ গুচি গ'ল। এই কথাটো তেওঁলোকে মানে মনত পুৰা থিৰাং কৰি ল'লে, গৈ একদম মানে শোকত কান্দি 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 বাগৰি বাগৰি বিভোৰ হৈ পৰিছে। কৃষ্ণৰ শোকৰ হিয়া দহি গৈছে, তেওঁলোকৰ নিজকে স্থিৰ কৰিব পৰা নাই। অৰ্থাৎ আমিও কেতিয়াবা কিবা এটা ঘটনা কিমান দূৰ সম্ভৱ হ'ব নে নহ'ব তাৰ কথাটো নাজানি আগতে বহুত চিন্তাত পৰি যাওঁ। কথাটো যিমান দূৰ নহয় সিমান দূৰলৈকে ভাবোঁ, আমি হতাশাত ভোগোঁ, আমি বিভোৰ হৈ যাওঁ, নিজে অস্থিৰ হৈ যাওঁ। ভকতসকলে অস্থিৰ হ'ব নাপায়, ভকতসকল স্থিতপৰ্যলৈকে আহি থাকে, ভকতসকল স্থিৰতালৈকে আহি থাকে। গতিকে কোনো কথা ভালকে সম্ভেদ নোপোৱাকে কেতিয়াও আমি হতাশাত ভুগিব নালাগে। কৃষ্ণৰ বদন পদ্ম নয়নে নিৰেখি কান্দে যশোদা কৰিয়া সখী নেতৰৰ তপয়াতি বহি যায় মহাশোক হালে পুখি হৃদয় পীড়াৰে। কৃষ্ণৰ অৱস্থা দেখি নন্দ যশোদাৰ পুত্ৰ শোকে যমক সৌমিতি এতিয়া নন্দ আৰু যশোদাই জগতখনকে অন্ধকাৰ দেখিছে। তাৰমানে তেওঁলোকে নিজেই নাজানে নে পৃথিৱীতহে আছে নে স্বৰ্গতহে আছে নে মৰ্ত্যতহে আছে নে পাতালতহে আছে। এটা অস্থিৰ মনৰ অৱস্থা। গতিকে এওঁলোক এইটোৱে হ'ল মায়া, যে নন্দ যশোদাকে আদি কৰি গোপীসকল কৃষ্ণসকল ইমান বিভোৰ হৈ পৰিছে। এই বিভোৰ হোৱা প্ৰক্ৰিয়াটোৰ নামে হ'ল মায়া। এনেকে আমাৰ এই জীৱ জগতটো হৈ এই মায়াৰে মুগ্ধ কৰি ৰাখিছে। এই মায়াক আমি কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন, কেতিয়াবা হতাশা, কেতিয়াবা বিষাদ, কেতিয়াবা হৰ্ষ, কেতিয়াবা আনন্দ, কেতিয়াবা দুখ, কেতিয়াবা শোক, অনেক জীৱবিলাকে ভোগ কৰি থকা আছে। তাতে জন্মৰ তাপ আছে, মৃত্যুৰ তাপ আছে, ব্যাধিৰ তাপ আছে, জৰা মৃত্যু আছে, প্ৰাকৃতিক কিছুমান তাপ আছে, আহিজৈৱিক, আহিভৌতিক, আধ্যাত্মিক বুলি কয় তিনিটা। এই চক্ৰখনত আমি পৰি আছো জীৱবিলাক। এই চক্ৰত পৰা জীৱখিনি যিখিনিয়ে নেকি কৃষ্ণৰ সন্ধানত থাকিব, যিখিনি সত্যৰ সন্ধানত থাকিব, যিখিনিয়ে ভক্তি মাৰ্গেৰে কৃষ্ণক পাবৰ কাৰণে, সত্য উপলব্ধিৰ কাৰণে সাধনা কৰি যাব, তেওঁলোকে নিশ্চয় এই সংসাৰ তাপৰ পৰা উদ্ধাৰ পাব বুলি শাস্ত্ৰ শিক্ষা কৰিছে। হে ৰাম ৰাম ৰাম, কৃষ্ণৰ অৱস্থা দেখি নন্দ পুত্ৰ শোকে যমক সৌমিতি মহামৰ্মে মূৰ্ছা কৰিলা হৈলা কতবেলি থাকি হলু কিলা দুজন পাৰন্তল তাৰি পঢ়ি মাতি তনি
ঢালে হা কৃষ্ণ বুলি তুলি মাথা কোৱাফালে ঘনে ঘনে মূৰ্ছা যায় ঘনে ঘনে আকৌ চেতন পাই উঠে আৰু কেতিয়াবা কিছু সময় অকণমান মনটোক স্থিৰ কৰি লয় আকৌ মূৰ্ছিত হৈ যায় আকৌ চেতন পোৱাৰ লগে লগে মাটি লতাৰি বাগৰি কান্দে কেৱল হা কৃষ্ণ হা কৃষ্ণ হা কৃষ্ণ হা কৃষ্ণ গতিকে কৃষ্ণৰ বিয়োগৰ দুখত ইটা এইটো হ'ল মায়া এওঁলোকে ভাবিছে কৃষ্ণ মোৰ আমাৰ পুত্ৰ বুলি আমি পুত্ৰ হেৰালো বুলি এই মোহত পৰি আছে এই মায়াটোৰ জৰিয়তে পুত্ৰ স্নেহৰ মায়াটোৰ জৰিয়তে এওঁলোকে ইমান দুখ আৰু সন্তাপ পাইছে যেতিয়ালৈকে জীৱ এই মায়াৰ ভিতৰত থাকিব তেতিয়ালৈকে এইবিলাক সন্তাপ পায় সেই জীৱটোক কেতিয়াও এই সন্তাপৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে গতিকে সেইকাৰণে পৃথিৱীখনক সন্তাপৰ ঘৰ বুলি কৈছে এই সন্তাপবিলাক এয়া হ'ল সন্তাপ এয়া হ'ল মায়া কিন্তু তেওঁলোকৰতো এইটো ভ্ৰম কাৰণ এওঁলোকৰ স্বয়ং ভগৱান আহিছে অৱতাৰ লৈছে জগতত তেওঁতো অকল বসুদেৱ দৈৱকীৰ কাৰণে জন্ম হোৱা নাই তেখেতে এই ব্ৰহ্মাণ্ডত অৱতাৰ লৈছে ধৰ্ম স্থাপনাৰ কাৰণে অধৰ্মীসকলক বিনাশ কৰাৰ কাৰণে আৰু মনুষ্য লোকক যাতে অকণমান জ্ঞানৰ চেতনা দিব পৰা যায় চাৰিমুখী জীৱ মনুষ্যৰ হাততে যিহেতু কণ্ট্ৰল হৈ আছে যে মনুষ্যক যদি জ্ঞান দিব পৰা নাযায় বাকী তিনিমুখী জীৱৰো আলাই বিলাই হ'ব হৈছে গোটেইখিনি জীৱ ৰাখিব লাগিলে মানুহক অলপ জ্ঞান দিব লাগিব সেইকাৰণে ভগৱানে এই কাৰ্যকেইটা সিদ্ধিৰ কাৰণে পৃথিৱীলৈ আহিছে তেওঁতো ভগৱান এওঁলোকে এতিয়া নিজৰ পুত্ৰৰ মোহত পৰি এতিয়া ইমান দুখ পাইছে এই মাজৰ কথাখিনি হ'ল মায়া কৃষ্ণৰ সুন্দৰ বদন চাই কান্দন্ত যশোদা গুণ বৰ্ণাই বৰ্ণাই ক'ৰ পৰা জীৱ আহি হোৱা কথা সম্বন্ধত লাগি আছো মামা খুৰা ভাই ক'ৰ পৰা জীৱ আহি আঠা হৈছো ঘৰখনত কিন্তু আমি সকলোকে নিজৰ নিজৰ আপোন বুলি ভাবিছোঁ অৱশ্যে আপোন হয় আত্মাৰূপী ভগৱান হয় তেওঁলোক ঘৰ পৰিয়ালকেইটা কিন্তু আমিতো সেইটো ভাবত নাই আছো কি মোৰ পুত্ৰ মোৰ ছোৱালী মোৰ জীৱ মোৰ স্বামী মোৰ স্ত্ৰী মোৰ মা মোৰ দেউতা এই ভাৱতা আছে যিসকল আধ্যাত্মদৰ্শী যিসকল ব্যক্তি আছে সাধক আছে তেওঁলোকে সেই ভাৱৰ পৰা উদ্ধাৰ পাই যায় অৰ্থাৎ সেই ভাৱৰ পৰা তেওঁলোকে আত্মভাৱলৈকে তেওঁলোকৰ ভাৱৰ উত্তৰণ ঘটায় সেইটো এটা স্তৰ তেতিয়া তেওঁ সুখ দুখ পাবৰ কাৰণে বিশেষ নাথাকে কাৰণ তেওঁৰ বুলিবলৈ একোৱে নাথাকে তেতিয়া তেওঁ ভগৱানে হৈ যায় সেইখিনি নোপোৱালৈকে আমি মই হৈ থাকোঁ তেতিয়ালৈকে এই তাপবিলাকে আমাক কিন্তু খুব বেছিকে তাপিত কৰে সেই ভাৱটো আমি ত্যাগ কৰিব নোৱাৰোঁ তাৰমানে সেই সংযমতাটো আনিব নোৱাৰোঁ সেই বুজনিটো মনত দিব নোৱাৰোঁ আমি গতিকে এই সাধনাৰ যোগেদিয়ে ভগৱানৰ কৃপাত ভকতসকলে সাধকসকলে এই জ্ঞানবিলাক এই প্ৰসাদবিলাক লাভ কৰি থাকে সেইকাৰণে তেওঁলোকে এই তাপিত সংসাৰ থাকিও নিস্তাপিতভাৱে বা তাপবিহীনভাৱে জীয়াই থাকিব পাৰে হে ৰাম 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 গধূলি যাই
কোনে বংশী বজাই কোনে গয়া মুকবে বুলিবে কোয়াই ধুলা জারি কাপনিয়া পড়াই কোনে করিবে কম রগুর যেতিয়া আমাৰ ল'ৰা ছোৱালী কোনোবা এজন কিবা বিপদত পৰে বা আমাৰ ঘৰৰ কোনোবা সদস্য কিবা ঘোৰ বিপদত পৰিল তেতিয়া আমি বা মৃত্যুমুখত পৰিল তেতিয়া আমি তেওঁৰ কৰ্মৰাজি কি খাই ভাল পায় কি কৰি ভাল পায় কি বুলি মাতে মোক এইবিলাক কথা মনলৈ আহি আৰু মানে দুখটো মানে দুগুণে বাঢ়ি যায় কিন্তু আমি থকাৰ দিনত যেতিয়া নেকি আমি পৰিয়ালটো একেলগে আছোঁ বা সমাজখন একেলগে আছোঁ প্ৰাথমিকৰ মানুহখিনি একেলগে আছোঁ আঞ্চলিকৰ মানুহখিনি একেলগে আছোঁ জিলাৰ মানুহখিনি একেলগে আছোঁ একেলগে থাকোঁতে মানুহৰ গুণৰ যিটো নেকি মানুহৰ যিটো গুণ আৰু কৰ্মৰাজি সেই বস্তুখিনি আমি আচলতে জীৱন্ত অৱস্থাৰ মানুহজনক দিবলৈ অলপ টান পোৱা যেন দেখা পায় সময়বিলাকত ঘৰৰ পৰিয়ালেই হওক ঘৰৰ পৰিয়ালৰ ভিতৰতো সেই আত্মসন্মানটো সেই মান্যতাটো দিবলৈ টান পায় কিন্তু যোৱাৰ পিছত ক'ব এনেকুৱা আছিল নহয় বেচেৰা কিন্তু থাকোঁতে দিব লাগে পাৰিলে এইটো হ'ল জ্ঞানী লোকৰ কাম গুণী আৰু জ্ঞানী লোকৰ এটা লক্ষণ আছে যে তেওঁলোকে আনক সন্মান দি বেছি আনন্দ পায় নিজৰ আপোনালোকে ভগৱান কৃষ্ণ এদিন মহাদেৱে কৈছিলে তুমিতো জগতৰ ঈশ্বৰ কিন্তু আনক ডাঙৰ কৰি প্ৰশংসা কৰাই তোমাৰ গুণৰ মহিমা প্ৰভু গতিকে উত্তমে উত্তম কথা কয় অল্প গুণ কৰে বিস্তাৰ যিসকল উত্তম ভকত থাকে উত্তম লোক থাকে তেওঁলোকে মানুহৰ কিবা যদি অকণমান গুণ দেখা পায় এইখিনিক লৈ তেওঁলোকে মানুহজনৰ প্ৰশংসা কৰে তেতিয়া মানুহজনে নিজেও শান্তি পায় আৰু সেই প্ৰশংসাটো সেই মানুহজনো আৰু আগবাঢ়ি যায় কিন্তু আমাৰ চিন্তাধাৰাবিলাক যদি এই কেঁকোৰাটোৰ নিচিনা হয় বাকীবিলাক ৰাজ্যৰ কাপোৰাবিলাকে ওপৰৰ ফালে উঠি গৈ তলৰটোৱে সহায় কৰি দিলে